এইটো জেগাতে মানে 2023 ফাৰ্ষ্ট ভিডিঅ' মই এইখিনিতে বনাইছিলোঁ যা মনত আছে যোনে চাইছিলে সেইটো ভিডিঅ' ফাৰ্ষ্ট ভিডিঅ'টো মই এইখিনিতে বনাইছিলোঁ 2023 তো আজি যিহেতু 31 ডিচেম্বৰ সেইটো কাৰণে ভাবিছোঁ এইটো বছৰ লাষ্ট ভিডিঅ'টো একেখন জেগাতে শ্বুট কৰোঁ বুলি তো আপোনালোকে গম পাই এতিয়া মই বাহানালৈ গৈছিলোঁ বাহানালৈ গৈ পেলাই মই চাইকেলখন লৈ আনিলোঁ চাইকেলখন মানে ক'ত দিয়া আছিলে কৰিছোঁ চাইকেলখন দিয়া আছিলে অকণমান ঠিক কৰিবৰ কাৰণে 29 তাৰিখৰ দিনা তাৰমানে এটা সৰু সুৰা এটা এক্সিডেণ্ট হৈ গ'ল এক্সিডেণ্ট মানে কেনেকৈ হ'ল চাইকেলখন যেতিয়া মানে মই চলাইছিলোঁ তেতিয়া ফিউলত চেণ্ডেল তাৰমানে লাগি থকা নাছিলে গোটেই এনেকৈ ঘূৰি গ'ল গোটেই পেডেলত ঘূৰি যোৱাৰ পিছত তাৰমানে মই চাইকেল ৰাস্তাত তাৰমানে এনেকৈ ডিছবেলেঞ্চ হ'ব চাইকেল ডিছবেলেঞ্চ হোৱাৰ পিছত তাৰমানে কাষত এটা খাল আছিল খালটো মই নোসোমাওঁ আৰু একদম খালত কাষেদি গৈ পেলাই তাৰপিছত গৈ পেলাই এটা পুলত বহি দিছোঁ তাৰপিছত গোটেই ভৰি গাইছ ভৰি ইয়াত ঘাঁ লাগি আছে আৰু বহুত জেগাত ঘাঁ লাগি আছে এইবোৰ আঁঠু চাঠু চবতে ঘাঁ তাত তেজত আছিলে আৰু বেকত মানে গাড়ী চাড়ী সিমান অহা নাছিলে কাৰণে 2023 বৰ্ষতে মানে মটৰ ব্লগিং কমিউনিটি লেজেণ্ড আগষ্টে চৌহান মানে প্ৰ' ৰাইডাৰ 1000 মানে যমুনা এক্সপ্ৰেছ ৱেত ৰাইড কৰিবলৈ গৈ 2023 চনৰ 3 মে'ৰ দিনা মানে এক্সিডেণ্ট হৈছিলে আৰু ৰাইডাৰ 1000 এতিয়া আমাৰ মাজত নাই আপোনালোকে সকলোৱে গম পায় তো এই বছৰতে মানে আমাৰ ইউটিউব কমিউনিটিৰ কাৰণে মটৰ ব্লগিং কমিউনিটিৰ কাৰণে বহুত ডাঙৰ লছ হৈছিলে বৰকৈ ভিডিঅ' বনোৱা নহ'লে মানে মই মাজতে ইউটিউবত কুইট কৰি দিছিলোঁ কুইট কৰাৰ কাৰণ বহুত আছে তো আৰু আপোনালোকে হয়তো গম পায় এতিয়া বিগ বছ চলি আছে বিগ বছ ছিজন 17 চলি আছে তো বিগ বছ 17ত আপোনালোকে কাক ছাপোৰ্ট কৰিছে সেইটো কমেণ্ট কৰি ক'ব তো মই ছাপোৰ্ট কৰিছোঁ আমাৰ বাবু ভৈয়া মানে অনুৰাগ ভাই UK07 ৰাইডাৰক মই ছাপোৰ্ট কৰিছোঁ তাৰমানে ষ্টাৰ্টিঙৰ পৰা যিহেতু তেওঁ ভিডিঅ' চাইছোঁ তো অনুৰাগ ভাইক ছাপোৰ্ট কৰিছোঁ আপোনালোকে কাক ছাপোৰ্ট কৰিছে সেইটো ক'ব তাৰমানে এইবাৰ বিগ বছৰ ট্ৰফি অনুৰাগ ভাই হাততে যাব কাৰণ আমি পূৰা ফুল ছাপোৰ্ট দিছোঁ ফুল ছাপোৰ্ট আছে অসমৰ পৰা তো ভাই ফুল ছাপোৰ্টে অনুৰাগ ভাইকে লিয়ে তো বেছিকৈ ৰাইড কৰা নহ'লে আপোনালোকে গম পায় যে মানে এইবাৰ বেছি ৰাইড নকৰিলে আজাদী কা অমৃত ৰাইড কৰিলোঁ আৰু লগতে মহালয়া দিনা এটা ৰাইড কৰিলোঁ তাৰপিছৰ পৰা ৰাইড কৰা হোৱাই নাই তাৰমানে এই বছৰটো বৰকৈ ৰাইড নকৰিলোঁ আৰু বৰকৈ ভিডিঅ' বনাও নহ'লে দীঘলীয়া জাৰ্ণি হিচাপে গুৱাহাটীলৈ গৈছিলোঁ আমাৰ স্কুলৰ পৰা তো আৰু লগতে আপোনালোকে গম পায় যে বহুতে মই এইটো কথা সুধি আছিলে মই ভাবিছোঁ আজি এই ভিডিঅ'টোতে কৈছোঁ লাষ্ট ভিডিঅ'টোতে কৈছোঁ 2023 এই লাষ্ট ভিডিঅ'টোতে কৈছোঁ যে আপোনালোকে গম পায় মাজতে মই টীম সলাবলগীয়া হৈছিল টীম কিয় সলাইছিলোঁ মানে ৰাজাৰ লগত মোক কিবা হৈছিল বুলি মানে সিমান একো হোৱা নাছিলে অকণমান মানে মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গৈছিলে তো এতিয়া দুয়োটাই ঠিকে আছোঁ মানে ৰাজাক মই লগো পাই থাকোঁ আৰু বহুতে ভাবি থাকে যে আমাৰ তাৰ মাজত কিবা কণ্ট্ৰভাৰ্চি হৈছে তেনেকুৱা নহয় গাইছ ৰাজাক সৈতে মই এতিয়া মই কথা পাতি থাকোঁ লাইভো আহিছিলোঁ সেয়া মই দুয়োটা একেলগে আছিলোঁ লাইভত তো একো এইবোৰ তাৰমানে আপোনালোকে নিগেটিভ ভাবি থাকিব নালাগে মোৰ মাজত একো কোনো হেৰি হোৱা নাছিলে তো সেইটো এটা কথা কৈ দিলোঁ তাৰমানে ভাইচাৰা আছে এতিয়াও থাকিব ভাইচাৰা আগলৈকে তো মানে ডিচেম্বৰ মাহতে এটা চাইকেলৰ কালাৰ কৰিছিলোঁ আপোনালোকে গম পায় এটা চাইড য়েল্ল' আছিল আৰু এটা চাইড নিয়ন আছিল তো এই কালাৰখিনি মই এতিয়া তাৰমানে আঁতৰাই পেলালোঁ চাইকেলৰ পৰা তো এইবাৰ তাৰমানে একো নতুন মডিফিকেশ্যন নকৰোঁ একদম ষ্টক যেনেকৈ আছিলে ক'লা আছিল তেনেকুৱাই ক'লা কৰি থোৱা আছে তো আৰু তাৰমানে এইবাৰ তাৰমানে কিবা ৰং চং নিদিওঁ তাৰমানে এনেকুৱা তাৰমানে ভাল নালাগে তো যোৱা বছৰ তাৰমানে মই ভাল নালাগিলে তো সেইটো কাৰণে ওকে তো আজি ভিডিঅ' লাইক কৰিব নতুন ছাবস্ক্ৰাইব কৰিব সকলোকে